এয়া হৈছে আমাৰ গোসাঁই ঘৰ আৰু এতিয়া ধুমুহা আহিলে একদম ঘৰ দুৱাৰ ভাঙি একো অৱস্থাই নাইকিয়া কৰি দিলে, মানুহৰ পিন্ধিবলৈ কাপোৰ নাইকিয়া কৰি দিলে। নমস্কাৰ, আজিৰ ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হয়। যিহেতু যোৱাকালি ৰাতি বহুত ডাঙৰ এজাক বতাহ ধুমুহা আহিছিলে, যি বতাহ ধুমুহাই গোটেই গাঁওখনৰ অৱস্থা একেবাৰে বেয়া কৰি পেলালে। আমাৰ ঘৰটোতো একেবাৰে ক'ব নালাগে, আগ চাইড পিছ চাইড চবফালে শেষ হৈ গ'লে। ইমান বেছি ক্ষতি হৈছে কি ক'ম মানে। আৰু কিছুমান মানুহ এনেকুৱা মানুহৰ ঘৰলৈ গৈছোঁ যাৰ একেবাৰে থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে, গোটেই সম্পূৰ্ণ ঘৰ ভাগি শেষ হৈ গৈছে। আৰু গোটেই গাঁওখনৰ মানে এনেকুৱা এঘৰ মানুহ নাই যি ঘৰত ক্ষতি হোৱা নাইকিয়া, অৱস্থা একেবাৰে বেয়া হৈ গৈছে। মই কিছুমান ভিডিঅ' ক্লিপ বনাই থৈছোঁ, আপোনালোকক ইয়াত দেখাম। আৰু গাইছ, এয়া হৈছে আমাৰ গোসাঁই ঘৰৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গ'লে। আৰু থাপনা মানে একো নাই মানে, আৰু বেৰে চব শেষ কৰি পেলালে, চব সমান কৰি পেলালে। আৰু এয়া হৈছে আমাৰ ঘৰৰ সন্মুখৰ ভাগে, দেখিছে গোটেই টিং উৰুৱাই শেষ কৰি দিলে। যোৱা ৰাতি 2টা বজাৰ পৰা কোনো মানুহ টোপনি যোৱা নাইকিয়া। আৰু এটা চাউণ্ড, ইমানেই ডাঙৰ চাউণ্ড আহিছে, সেই চাউণ্ডতে চব ভাঙি শেষ হৈ গৈছে, চব মানুহে কন্দা কটা কৰিছে। আমাৰ গোটেই আগফালে দৰ্জা ভাগিলে, এই ওপৰৰ গোটেই টিং চিং চব উৰুৱাই লৈ গুচি গ'লে। আৰু এই ভঁৰালৰ গোটেই ধান তেনেকেই হৈ আছে, একেবাৰে অৱস্থা বেয়া হৈছে। সঁচাকৈ বহুত বেছি দুখ লাগিছে। আৰু এইটো সময়ত মানে পইচা পাতিও নাইকিয়া, বহুত বেছি বিপাঙত পৰিছোঁ মানে। সঁচাকৈ বহুত বেছি দুখ লাগিছে, একেবাৰে ক'বলৈ একেবাৰে ভাষা নাইকিয়া হৈ গৈছে। কি ক'ম মানে, চকুৰ আগতে চব শেষ হৈ গৈছে। আৰু এয়া চাওক, আমাৰ গোসাঁই ঘৰ একেবাৰে অৱস্থা নাইকিয়া কৰি দিলে। গোসাঁই ঘৰ মানে একেবাৰে চিন চান নাইকিয়া, সেই যিমান তামোল গছ পাণ গছ আছিলে চব ভাগি শেষ হৈ গ'ল। ক'বলৈ একো ৰাস্তাই নাইকিয়া হ'ল, কাৰণ ইমান ডাঙৰ বতাহ ধুমুহা আহিলে যে আমি ধৰিবই নোৱাৰিলোঁ। যেনে তেনে মানুহকেইটা ৰক্ষা, কিন্তু ঘৰ দুৱাৰ, মানুহ থাকিবলৈ ভাত বনাই খাবলৈও জেগা নাই। এতিয়া ক'ত থাকিম, কি কৰিম, একো বুজি পোৱা নাই। গছ গছনি, তামোল পাণ, ভঁৰাল ঘৰ, গৰু গোহালি সকলোখিনি ভাগি চুৰমাৰ হৈ গ'ল। আমি এতিয়া ক'ত থাকিম? আমি মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই বতাহ ধুমুহাই যিখিনি ক্ষতি কৰিছে, সেইখিনি আপুনি যাতে আমাক সহায় সহযোগ কৰে। কাৰণ এনেকুৱা এক শ্ৰেণীৰ মানুহ আছে, এসাঁজ খাই এসাঁজলৈ চিন্তা। আমাৰ যিখিনি ক্ষতি কৰিছে বতাহ ধুমুহাই, সেইখিনি আপুনি যাতে আমাৰ এই অনুৰোধখিনি পূৰ কৰি আমাক কৃপা কৰে, আপোনাক আমি অনুৰোধ জনাইছোঁ। এই ঘৰৰ মানুহজনী অকলে থাকে, আৰু মানে পুতেক আৰু বোৱাৰীয়ে ঘৰত বাহিৰত থাকে। আৰু মানুহগৰাকী ভাগ্য ভাল আছিলে, মানুহজনী বাচিলে। আৰু গোটেই চাওক, ঘৰৰ আগফাল মানে গোটেই ৰুম শেষ হৈ গ'ল ভাগি ছিগি, এই শুই থকা বিচনাতে পৰিলে। আৰু মই এয়া গৈ পেলাই লাগি দিছোঁগৈ, এয়া তুলি চুলি চব আঁতৰাই দিছে। বিচনাখন এখন গোটেইখন ভাগিয়ে গ'ল, অকণমান সহায় কৰি দিলোঁ। আৰু মানুহগৰাকী মুখেৰে শুনোচোন বলক কি কৈছে তেওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ ঘৰ দুৱাৰ ভাঙি অৱস্থা নাইকিয়া কৰিলে, আপুনি সহায় কৰিলে আমি ভাল পাওঁ। এইঘৰ অন্য এঘৰ মানুহ, যি ঘৰৰ অৱস্থা একেবাৰে বেয়া, কাপোৰ কানি য'তে ত'তে পৰি আছে, বাচন বৰ্তন য'তে ত'তে পৰি আছে। বতাহ ধুমুহা বৰষুণ দি গোটেই ঘৰ দুৱাৰ ভাঙি অৱস্থা একদম শেষ কৰি পেলালে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ, যাতে আমাক গোটেই ৰাইজক সহায় কৰক। আমাৰ ইয়াত ধুমুহা আহি আমাৰ ইয়াত ঘৰ দুৱাৰ ভাঙি অৱস্থা কাহিল কৰি দিলে। ভিতৰত থাকিবলৈও জেগা নাই, গোটেই গছ গছনি ভাগি গোটেই অৱস্থা নাইকিয়া হ'ল। ভিতৰত এয়া গোটেই পানী। যাতে চৰকাৰে কিবা এটা ব্যৱস্থা লয় গাঁওখনৰ সকলোৱে, তাকে ক'ব বিচাৰিছোঁ। আমাৰ ঘৰ দুৱাৰ ভাগি চব এদাই হৈ গ'ল, গৰু ছাগলী বতাহ ধুমুহাত চব মৰি এদাই হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে অনুৰোধ কৰিছোঁ, আপোনাৰ ফালৰ পৰা কি সাহাৰ্য কৰিব পাৰে কৰি দিব। আৰু এই ধুমুহাই আমাৰ গোটেই ঘৰ দুৱাৰ ভাঙি এদাই কৰি পেলালে, থাকিবলৈ জেগা নাইকিয়া সমাজখনত। আৰু এই আমাৰ কাষৰ মানুহ ঘৰৰ অৱস্থা এয়া দেখিছে, এই ঘৰটো মানে পকা ঘৰটো নতুনকৈ বনাইছিলেহে, ইয়াতে টিং দিয়া আছিলে। আৰু শুই থাকোঁতে গোটেই টিংখোপা উৰাই লৈ গ'ল, ইমান চিঞৰিছে ৰাতি। আমি টৰ্চ মাৰি মাৰি চাইছোঁ, মানুহৰ মানে সেইটো অৱস্থাত মানে কি ক'ম আৰু, কোনো কাকো মানে সহায় কৰিবলৈ যাবলৈ সামৰ্থ্য নাছিলে। বতাহ ধুমুহাত আমাৰ ইয়াত পাকঘৰ ভাগিল, তাৰপৰা পাণ তামোল বাঁহ, ভঁৰালী ঘৰ আৰু গোসাঁই ঘৰ, ভঁৰাল সকলো ভাগিলে। আৰু এইটো এটা মেইন ঘৰ ভাগিলে এইফালে। অনুৰোধ কৰিছোঁ কি দিয়ে। এয়া মানুহবিলাকৰ ভিতৰৰ ঘৰৰ অৱস্থা দেখিছেনে, য'ৰ বস্তু ত'তে পৰি থাকিলে, গোটেই টিঙৰ মুধ চুৰুৱাই লৈ গুচি গ'লে। এতিয়া শুবলৈও জেগা অকণ নাইকিয়া, পিন্ধিবলৈ কাপোৰ এটা নাইকিয়া, মানুহৰ বহুত কষ্ট হৈছে। 3:30 বজাত বতাহ ধুমুহা হোৱাৰ ফলত গোটেই ঘৰ মানে আপোনাৰ ভঁৰাল ঘৰ, গোসাঁই ঘৰ, মানুহ থকা ঘৰৰ পৰা আদি কৰি মানে গছ গছনিৰ পৰা আদি কৰি সকলোখিনি মানে বতাহত মানে শেষ আৰু চাফা হ'ল।
আৰু মানে এতিয়া থাকিবলৈ মানে অসুবিধা হৈছে। এতিয়া কাপোৰ কানিৰ পৰা আদি কৰি কাগজ পত্ৰৰ পৰা আদি কৰি সকলোখিনি বস্তু বতাহে উৰুৱাই লৈ গ'ল লগতে মানে তিতি সকলোখিনি শেষ মানে আৰু ক'বলগীয়া। যোৱা ৰাতি যিজাক বতাহ বৰষুণ দিলে 3টা বজাত আহিছিলে, এই বতাহ বৰষুণে আমাৰ ৰঙাগাঁওবাসী গোটেই ধ্বংস কৰি নিলে। আৰু আমাৰ এয়া পাকঘৰ, লেট্ৰিন, বাথৰুম, এইটো ঘৰ গোটেই টিং এৰুৱাই শেষ কৰি সেইটো টিংখিনি এতিয়া লগাইছে ন? এতিয়া লগাইছিলোঁ। বৰষুণ পৰাৰ কাৰণে গোটেই ভিতৰৰ কাপোৰ কানি আদি কৰি চব চেচ হৈ গ'ল। গোটেই আমাৰ ৰঙাগাঁও গোটেই ধ্বংস কৰিয়ে নিলে। নমস্কাৰ। আমাৰ এই ৰঙাগাঁওবাসী যিখিনি ক্ষতি হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এইটোৱে অনুৰোধ যে আমাৰ এই ৰঙাগাঁৱৰ ক্ষতিপূৰণখিনি যাতে অকণমান চাই মেলি পূৰ কৰি দিয়ে যে। গোটেই ধুমুহা আহিলে একদম ঘৰ দুৱাৰ ভাঙি একো অৱস্থাই নাইকিয়া কৰি দিলে। মানুহৰ পিন্ধিবলৈ কাপোৰ নাইকিয়া কৰি দিলে। চব তিতি বুৰি শেষ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ যিখিনি ক্ষতি হৈছে, যিখিনি আমাৰ অৱস্থা নাইকিয়া হৈছে, সেইখিনি যে আপুনি কিবা এটা অনুদান কৰি পেলাই এনে পূৰ কৰি দিব লাগে। আমি এইটোহে আপোনাক অনুৰোধ কৰিছোঁ। তাকে মই আজি এই ভিডিঅ'টো বনোৱাৰ এটাই মূল উদ্দেশ্য হয়, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰিম যে আমাৰ ওপৰ ৰঙাগৰা পুমমহুৰা গাঁও পঞ্চায়তৰ যিখিনি ক্ষতি হৈছে মানুহবিলাকৰ, সকলোৰে যে সেই ক্ষতিবোৰ পূৰ কৰে তাৰে এটা আশা কৰিম। কোনোবা সদাশয় ব্যক্তি আছে নেকি আমাৰ গাঁওখনত যোনে সহায় কৰিব বিচাৰে? আৰু আমাৰ গাঁওখনৰ নাম হৈছে ৰঙাগৰা গাঁও, মহকুমা বোকাখাত, জিলা গোলাঘাট আৰু ওপৰ ৰঙাগৰা বুলিও কয় গাঁওখনক। আৰু কোনোবাই যদি সহায় কৰিব বিচাৰে তেনেহ'লে মোৰ স্কেনাৰখন দি দিম। আপোনালোকে সহায় কৰিব বিচাৰিলে মোক সহায় কৰিব। মোক ঘৰখন আৰু তাৰোপৰি মোৰ গাঁৱৰ মানুহখিনিক সহায় কৰে যেন এয়াই মোৰ আশা থাকিলে। আৰু মই স্কেনাৰখন ইয়াতে দি দিছোঁ, আপোনালোকে ইয়াতে যি পাৰে দিব। সঁচাকৈ কৈছোঁ, বহুত বেছি দুখ লাগিছে। ক'বলৈ মানে একো ভাষা নাই। গাঁৱৰ মানুহৰ অৱস্থা, মুখখন দেখিলে বহুত বেছি দুখ লাগিছে। আমাৰ ঘৰটোতো থাকিবলৈ জেগাই নাইকিয়া হৈ পৰিলে। বাকী আপোনালোকে সহায় কৰিব বুলি আশা থাকিলে। আৰু এটা ভিডিঅ' দিম, যিটো ভিডিঅ'ত গোটেই গাঁওখনৰ দিম। ইয়াতো মই কেইঘৰমান মানুহৰে দিছোঁ। আৰু মোৰ মোবাইল ছুইচ অফ হ'ব আৰু ইয়াত কাৰেণ্ট কেতিয়ালৈকে আহে কোনো ঠিক নাইকিয়া। আমাৰে 32 জোপা তামোল ভাগি শেষ হৈ গৈছে। আৰু কিমান মানুহৰ কিমান বস্তু ভাগিছে মানে ক'ব নোৱাৰোঁ মই আৰু আপোনালোকক। কি মানুহখিনি যে ঠিকে থাকে থাকিছে আৰু তাকে ভগৱানক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে সহায় কৰিব বুলি আশা থাকিলে।